বন্ধুসকল আহিছিলো এখন হোটেলত আজি ভাত খাবৰ কাৰণে আৰু ইয়াতে মই মানুহ দেখি নিজে আচৰিত হৈ গৈছো মানে আৰু আছো মই এতিয়া ৰাজগড়তো বহুত কেইখন ভাল ভাল ভাতৰ হোটেল আছে কিন্তু ইয়াতে যে মানুহৰ ইমান ভিৰ মানে মানুহে ইয়াতে অলপ দেৰি ৰৈ হলেও ইয়াতে ভাত খাইহে যাব মানে আৰু ইয়াৰ কাৰণটো কি আপোনালোকক দেখাই আছো আৰু আমি আজি আহিলো আমাৰ বন্ধু কেইজন মিলি ইয়াতে ভাতটো খাবৰ কাৰণে আমি অলপ দেৰি ৰোৱাৰ পাছত এতিয়া আমাৰ ভাত আহি গৈছে দেখিছে এইখন হৈছে ইয়াৰ ভেজ থালি আৰু এই থালিখনৰ দাম হৈছে ইয়াতে 70 টকাত যিটো ভেজ থালি দিছে ইয়াতে কাঁহৰ কাঁহিত মানে গুৱাহাটীত মই আজিলৈকে ক'তো পোৱা নাই আৰু এতিয়া দেখিছে ইয়াতে গাহৰি আহি গৈছে ইয়াতে গাহৰি মানে তামাম বনায় ইয়াতে আজি বনাইছে কচু গাহৰি বনাইছে তিলৰ লগত এটা বনাইছে আৰু এটা নৰ্মেলকে বিলাহী দি পিনি বনাইছে আৰু বাঁহ গাজৰ লগতে ইয়াতে গাহৰি মাংস আপোনালোকে পাই যাব মানে আইটেম গোটেইখিনিয়ে বনায় গাহৰি আৰু ইয়াতে গাহৰিৰ যিটো টেষ্ট মানে একদম তামাম লাগিছে আৰু ইয়াতে আপোনালোকে যদি পৰ্ক থালি লয় পৰ্ক থালি দাম হৈছে ইয়াতে 140 টকা আৰু মাংসও মানে প্লেটটোত যথেষ্টখিনি দিছে কমেও 500 পিচ দিছে আৰু বহুত হোটেলত কি হয় সৰু সৰু বাটিত দিয়ে কমকে দিয়ে মাংসটো কিন্তু ইয়াতে এনেকুৱা চিষ্টেম নাই আৰু সেইটো কাৰণে ইয়াতে বহুত মানুহ আহিছে ভাত খাবৰ কাৰণে ইয়াত মানে যিবিলাকে এবাৰ খায় ছেকেণ্ড টাইম আকৌ আহিব লাগিবই এইটো বনাইছে মানে একদম মজা এজন 40 দিন মাংস খোৱা নাই আজি এতিয়া বহুত দিনৰ মূৰত খাইছে কেনেকুৱা লাগিছে দবাই দিছো অমৃত খোৱা নিচিনা লাগিছে মোৰ আটাইতকৈ ভাল লাগিছে কচু গাহৰি এই গাহৰি গোটেইকেইটা আইটেমে ভাল লাগিছে আৰু গাহৰিৰ আগত এনেও বেলেগ একো পাত্তা নাপায় কচু গাহৰি তিল গাহৰি আৰু যোনটো নৰ্মেল বনাইছে মুখত দিয়াৰ লগে লগে মানে পমি গৈছে মানে এনেকা চালিয়া লাগিছে মানস আছে মানস মোক ক'ব লগা নাই পুৰা আল্টিমেট আছে আৰু স্পেচিয়েলি আজি ট্ৰাই কৰিছিলোঁ এইটো ভেদাইলতাৰ লগত মাছ বঢ়িয়া লাগিলে আমাৰ দৈ মাৰি মজা লাগিছে মজা লাগিছে এইফালে আমাৰ মিত্ৰ সুধিবই নালাগে যদি সুধো আল্টিমেট বুলি ক'ব একো নকয় মাকা নাই আৰু এই দাদাৰ ইয়াতে বহুত দিনৰ মূৰত আহিলো আজি এসাঁজ খালো ভাল লাগিলে অপেনিং কৰা দিনাই অহা তাৰ পাছত আজিয়ে আহিছো আৰু এই হোটেলখন আছে আমাৰ ৰাজগড় বাইলেন 6ৰ অপজিট চাইডত জোহাল আপোনালোকো আহিব ইয়াতে এসাঁজ খাই চাব আৰু ভিডিঅ'টো যদি চাই পিনি ভাল পালে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব